নমস্কাৰ। বৰ্তমান সময় ফেচবুকত প্ৰায়বিলাক কণ্টেণ্ট ক্ৰিয়েটৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে পে আউট যিটো একাউণ্ট, সেই একাউণ্টৰ বহুত প্ৰব্লেম দেখা পোৱা গৈছে। প্ৰায়বিলাকৰ ক্ষেত্ৰতে সেইটো চলি আছে। সেইটোক লৈ ইমান ভাবিবলগীয়া কথা নাই। এইটো এটা চিম্পল, মানে যাৰ অলৰেডি পে আউট একাউণ্টটো ক্লিয়াৰ হৈ আছে তেওঁলোকে ভাবিবলগীয়া একো নাই। কিন্তু যাৰ কাৰোবাৰ পান কাৰ্ডৰ প্ৰব্লেম বা এড্ৰেছৰ ক্ষেত্ৰত যাৰ প্ৰব্লেম আছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু কিছু সমস্যা আছে, বা নামৰ ক্ষেত্ৰত যাৰ প্ৰব্লেম হৈ আছে তেওঁলোকৰ ক্ষেত্ৰতো কিছু সমস্যা আছে। কিন্তু যাৰ অলৰেডি একাউণ্ট ক্লিয়াৰ হৈ আছে, সকলো KYC পৰা ধৰি গোটেইখিনি যোনে ঢালি থৈছে তেওঁলোকৰ কাৰণে সেইটো প্ৰব্লেম নাই। গতিকে এই পে আউট একাউণ্টক লৈ পেলাই মই আপোনালোকৰ ওচৰত এই ভিডিঅ'টো বনাইছোঁ। যিসকলে জানে সেইটো তেওঁলোকৰ কাৰণে কোনো প্ৰব্লেম নাই, আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট আছে। আপোনালোকে চাওক ভিডিঅ'টো, তাৰপিছত গম পাই যাব। আৰু ক'ত গ'লে, কোন ছেটিঙত গ'লে আপোনালোকে এই পে আউট একাউণ্টটো পাই যাব, মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আপোনালোকে চিধা ফেচবুকটো অ'পেন কৰক। ফেচবুক অ'পেন কৰাৰ পিছত এই ছাইডত যিটো ৰাউণ্ড মাৰ্ক আছে তালৈ আহক। তাৰপিছত ডাছবৰ্ডত যাওক। ডাছবৰ্ডত যোৱাৰ পিছত মনিটাইজত যাওক, আৰু মনিটাইজত যোৱাৰ পিছত ষ্টাৰ টিপি দিয়ক। ষ্টাৰৰ পিছত আপোনালোকে এইফালে আহক, এইটোৰ পে আউট একাউণ্ট বুলি। এইটো প্ৰায় 1-1.5 মাহৰ পৰা ধৰি প্ৰায়বিলাকৰ ক্ষেত্ৰতে এইটো দেখি আছোঁ। গতিকে এই ক্ষেত্ৰত ইমান ভাবিবলগীয়া নাই। যাৰ একাউণ্ট ক্লিয়াৰ আছে তেওঁলোকৰতো চিন্তা কৰিবলগীয়া নাই, আৰু যাৰ একাউণ্টৰ প্ৰব্লেম আছে তেওঁলোকৰ কিন্তু কিছু অকণমান প্ৰব্লেম আছে। গতিকে মই দেখুৱাই আছোঁ আপোনালোকক। চিধা আপুনি কি কৰক, এড পে আউট একাউণ্ট বুলি যিটো আছে ন, তাত টিপি দিয়ক। দিয়াৰ পিছত এইটো কি হৈছে, মোৰ এইকাৰণে মই আপোনাক দেখুৱাই আছোঁ। মোৰ চিধা মোৰ নামটো আহি আছে। গতিকে মোৰ পে আউট একাউণ্টৰ ক্ষেত্ৰত কোনো প্ৰব্লেম নাই। গতিকে ইয়াত মোৰ বিশেষ একো শ্ব' কৰা নাই। কিন্তু যাৰ পে আউট একাউণ্টৰ ক্ষেত্ৰত প্ৰব্লেম আছে তেওঁলোকৰ তলত কিন্তু একাউণ্ট নাম্বাৰ কি প্ৰব্লেম আছে, একাউণ্ট নাম্বাৰ বা পান কাৰ্ডৰ প্ৰব্লেম হওক, সেইটো লিখা থাকিব। গতিকে তেনেকুৱা যদি লিখা থাকে আপুনি সেইটো ক্লিয়াৰ কৰি ল'ব দেই। আৰু যিহেতু মোৰ ক্ষেত্ৰত তেনেকুৱা কোনো প্ৰব্লেম নাই, গতিকে চিধা নামটো আহি আছে। আৰু যাৰ এনেকুৱা ধৰণৰ আহে তেওঁলোকে কি কৰিব, চিধা এইটো যিটো ৰাউণ্ড মাৰ্ক আছে তাত টিপি দিয়ক। টিপাৰ পিছত এইটো কি আছে, নেক্সট বুলি আহি আছে নহয়, নেক্সটত টিপি দিয়ক। নেক্সটত টিপি দিয়াৰ লগে লগে ছাকচেছফুলি এডেড বুলি আহি গ'ল। গতিকে ছাকচেছফুলি এডেড বুলি অহাৰ পিছতো কিন্তু এড পে আউট একাউণ্ট বুলি আকৌ শ্ব' কৰি আছে। গতিকে এই ক্ষেত্ৰত কোনো ভাবিবলগীয়া নাই। এইটো ফেচবুকৰে প্ৰব্লেম হৈ আছে। গতিকে এইটো আপোনাৰ অট'মেটিক যেতিয়া আপডেট হৈ যাব ফেচবুকৰ ফালৰ পৰা, সেইটো আপোনাৰ নাইকিয়া হৈ যাব। গতিকে এই ক্ষেত্ৰত ইমান চিন্তা কৰিবলগীয়া নাই। আকৌ তেনেকুৱা ধৰণৰ যদি কিবা প্ৰব্লেম থাকে আৰু জানিবলগীয়া থাকিলে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব। থেংক ইউ। সকলোখিনি গম পালে নহয়, গতিকে এই ক্ষেত্ৰত আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই। গতিকে ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ দেই।